নালিয়া বৰ বেলেগ গান গাছ দেখোন তোৰ নামত এটা চৰকাৰী লেট্ৰিন আহিছে নহয় নালিয়া মোকনো আকৌ চৰকাৰী লেট্ৰিনটো কেলেই লাগে পিছফালে ডাং ডাংকে সৰু দৰা বাহনি থাকোতে কি আচৰিত হেও আজিৰ দিনতো তই বাহনি থাকিছ ঐ আচৰিত হ'বলগীয়া একো নাই বুজিছ মাঘ ফাগুন মোৰ এই 14 পুৰুষে বাহনি থাকিছে মোৰ ককাই বাহনি থাকি মৰি গ'ল মোৰ পিতাই বাহনি থাকি মৰি গ'ল ময়ো বাহনি থাকিম মোৰ ল'ৰা ছোৱালীও বাহনি থাকিব বুজিছ কি কওঁ ঐ দেখিছো নহয় আমাৰ সেই মুখেশ্বৰ ঘৰ চৰকাৰী লেট্ৰিনটো এদিন মই হাগিবলৈ গৈছিলো বুজিছনে মানুহটো সোমালে গিলানটো নোসোমাই গিলানটো সোমালে মানুহটো নোসোমাই এই ইমান ঠেককে বনাই দিছ তই সেইটো আকৌ কেনেকে হাগে তাহানিতে মোৰ সেই বাহনিখনেই ভাল বুজিছ তোৰ আকৌ সেই 200 গ্ৰাম মিঠাতেলৰ সেই বটলত সেই পানী নি হগাতকৈ হাবিত হাগি গছত টিকাটো মোহাৰি থোৱাই ভাল বুজিছ একেবাৰে উপায় নাপালে সেই কেঁচুমোটা দুটামান লৈ মোহাৰি থৈ দিয়াই ভাল আৰু তই কোনোবা এদিনা তেনেকে মোহাৰি চাবি তেতিয়াহে গম পাবি তাৰ মজাটো কেনেকুৱা ঐ তোৰ এনেকে হাবিত হাগিবলৈ তোৰ অকণো অসুবিধা নহয় নে কিহৰনো অসুবিধাডাল হয় গোটেইখন দেখোন সুবিধাই সুবিধা কি সুবিধা হয় চা তোক মই এটা সুবিধাৰ কথা আগতে ক'লোৱেই মানে সেই গছত মোহাৰি থৈ দিয়া সুবিধাটো এতিয়া 2 নম্বৰ সুবিধাটো শুন তই যেতিয়া মনে তোৰ যেতিয়া পানী হাগনি হ'ব তেতিয়া তই দৌৰি গৈ বাহনি তলতে বহি দিব পাৰ আৰু পানী হাগনি হ'লেতো মানুহ দুৰ্বল হয় মানে হ'বই আৰু তেতিয়া তই হাগি মেলি উঠি আহিব নোৱাৰ তেতিয়া তই ভলুকা বাঁহ বা যিকোনো বাঁহৰ গুৰিত ধৰি 3-4 চিপ মাৰি উঠি আহিব পাৰ বুজিছ তাৰ মানে কথা শেষ আহে আৰু চা তই বিলঙনিৰ তলত তই যেতিয়া হাগিবি আৰু সেইফালেদি সেই সময়তে এজন মানুহ আহিলে তই বিলঙনি জোপাত লুকাবলৈ কিমান চেষ্টা কৰিবি তাৰো মজা বেলেগ বুজিছ আৰু যদি কিবা প্ৰকাৰে মানুহজন সেই ঠাইডোখৰৰ পৰা নাযায় আৰু মজা লাগে নহয় বুজিছ নাই সেই সময়ত তোৰ হগাও শেষ হৈ যায় কি কৰো কি নকৰো মানুহজনো নাযায় তেতিয়াতো তই বিলঙনিতে মোহাৰিব লাগিব বুজিলি মোহাৰি লোৱা অকণমান সময়ৰ পিছত যেতিয়া মিহি মিহিকে পুৰণিটো আৰম্ভ কৰিব তই এনে ফিলিংছত গৈছাচোন গম পাই যাবি হ'ব তই লেট্ৰিনে ল'ব নালাগে भगवान